নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি বনাবলৈ লৈছোঁ চয়াবিনৰ তৰকাৰী। এয়া মই তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তাত কাটি থোৱা পিঁয়াজখিনি ভাজি লৈছোঁ। লগতে আদা, নহৰু, জলকীয়াও ভাজি লৈছোঁ। পিঁয়াজ, আদা, নহৰু, জলকীয়া ভাজা হৈ গৈছে। তাৰপিছত মিক্সি গ্ৰাইণ্ডাৰ এটাত লৈ পেষ্টটো বনাই লৈছোঁ। তাৰপিছত মই এটা ডাঙৰ আলু লৈছোঁ। আলুটো স্কুৱেৰ চাইজত কাটি লৈছোঁ। আলুখিনি ভাজি লৈছোঁ অলপ ৰঙা পৰালৈ। এয়া আলুখিনি অলপ ৰঙা পৰিছে। এনেকৈ অলপ সময় জুইটো কমকৈ দি ভাজি থাকিব। এতিয়া চয়াবিনখিনি দি দিছোঁ। চয়াবিনখিনি 10 মিনিট কুহুমীয়া গৰম পানীত তিয়াই থৈছিলোঁ। তাৰপিছত ভালদৰে ধুই লৈছোঁ। তাৰপিছত বনাই থোৱা পেষ্টখিনি দি দিছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ আৰু লগতে হালধি পাউডাৰ, জিৰা গুড়ি আৰু ৰেড চিলি পাউডাৰ, গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। জুইটো কম ফ্লেমত ৰাখি অলপ সময় ভাজি থাকিব লাগিব। লগতে ফ্লেভাৰৰ কাৰণে 2টা ইলাচিও দি দিছোঁ। এয়া মোৰ ভাজা হৈ গৈছে। এতিয়া অলপ গৰম পানী দি দিছোঁ। আলুখিনি সিজালৈ ভালদৰে উতলিব লাগিব। এয়া ৰেডি হৈ গৈছে চয়াবিনৰ তৰকাৰী। লগতে মই আটা অলপ মাৰি থৈছিলোঁ চয়াবিনৰ তৰকাৰীৰে খাবলৈ। এয়া ধুনীয়াকৈ বেলি কৰি লৈছোঁ। এয়া ৰেডি হৈ গ'ল চয়াবিনৰ তৰকাৰীৰ সৈতে পুৰি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।